হে দোস্ত মোর এটা ফেক একাউন্টে বর্তমান খুব অ্যাক্টিভ হয়ে আছে ডিম্পু বড়ুয়া নিউ নামৰ হোয়াটসঅ্যাপ গাইজ দিস ইজ সুব্রত নাথ এন্ড ওয়েলকাম বেক টু মাই এনাদার আপডেট। আজি যেটো ফার্স্ট আপডেট আছে সেইটো আছে ডিম্পু বড়ুৱাৰ ওপৰত। ডিম্পু বড়ুৱাই ৰিচেণ্টলি তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত কৈছে যে তেওঁৰ নামত কোনোবাই এটা ফেক ইনষ্টাগ্ৰাম আইডি খুলিছে আৰু ইনষ্টাগ্ৰাম আইডিটোত প্ৰায় 10,000 ফলোৱাৰ্ছ আছে আৰু যিজনে সেই একাউণ্টটো খুলিছে তেওঁ বায়'ত লিখিছে যে সেইটো বোলে ডিম্পু বড়ুৱাৰ ৰিয়েল একাউণ্ট। সো কি কম আৰু কিছুমানে সেইটো ৰিয়েল বুলিয়ে ফলো কৰি আছে এতিয়া। সো ইয়াৰ বাবে ডিম্পু বড়ুৱাই তেওঁৰ ইনষ্টাগ্ৰামৰ ষ্টৰীত ৰিয়েক্ট কৰি এই বুলি কৈছে যে হে দোস্ত মোর এটা ফেক একাউন্টে বর্তমান খুব অ্যাক্টিভ হয়ে আছে ডিম্পু বড়ুয়া নিউ নামৰ 10,000 ফলোৱাৰ্ছ কৰিছে পুরা রিয়েল টাইপত দিছে একদম মেইন একাউন্টটো বলে মোরটো রিয়েলটো পুরা দি থাকে এইটো একদমই মোর একাউন্ট নহয় কোনোবাই খুলিছে ডিম্পু বড়ুৱা নিউ বুলি আপুনি ফলো নকৰিব এইটো আৰু যদি ফলো কৰিছেও আনফলো কৰি দিয়ক আৰু ৰিপৰ্ট মাৰক। থ্যাংক ইউ। সো আপোনালোকে সেই ভুৱা একাউণ্টবিলাক ফ'ল' কৰাৰ পৰা বিৰত থাকক আৰু যদি ফ'ল' কৰি থৈছিলে অলৰেডি তেতিয়াহ'লে আনফ'ল' কৰি দিয়ক মোৰ মতে আৰু কাৰণ এই দুষ্ট চক্ৰবিলাকে একাউণ্টটোত ফলোৱাৰ্ছ বঢ়াই তাৰপিছত বেয়া কামত ইউজ কৰিব পাৰে। চ' গাইজ ইয়াৰ পিছত নেক্সট আপডেট আছে হৰপল শইকীয়া আৰু ডি বংগাইৰ ওপৰত। এতিয়া হৰপল শইকীয়া আৰু ডি বংগাইক যিসকলে চিনি নাপায় তেওঁলোকক মই কওঁ যে হৰপল শইকীয়া হৈছে অসমৰ এজন ইউটিউবাৰ যাৰ চেনেলত 1.5 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে আৰু ডি বংগাই হৈছে পশ্চিমবংগৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ অৰ্থাৎ ৰষ্টাৰ যাৰ চেনেলত 3.57 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। এতিয়া কথাটো হ'ল যে হৰপল শইকীয়াই তেওঁৰ ইনষ্টাগ্ৰামত বংগাইৰ লগত দুটা ফটো শ্বেয়াৰ কৰি কেপশ্যনত এই বুলি লিখে যে গেটিং এমাজিং শ্বুটিং উইথ দেম ইট ৱাজ ছাচ এ প্লেজাৰ টু মিট ইউৰ বংগাই। আৰু বংগাই তেওঁৰ ইনষ্টাগ্ৰামত হৰপল শইকীয়াৰ লগত এটা ৰিলছ ভিডিঅ' শ্বেয়াৰ কৰিছিল। চ' যিহেতু তেওঁলোক দুয়োজন কিবা এটা শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে হয়তো ৱেব ছিৰিজ নহ'লে মিউজিক ভিডিঅ'ত তেওঁলোক দুয়োজনক একেলগে দেখিবলৈ পাম। চ' গাইজ ইয়াৰ পিছত কেইটামান এচিভমেণ্টৰ আপডেট আছে। ইংলিছ মেকাৰে কমপ্লিট কৰিবলৈ সক্ষম হৈছে 400K ছাবস্ক্ৰাইবাৰ্ছ। খাটি অসমীয়া ডুবাই ব্লগছে কমপ্লিট কৰিবলৈ সক্ষম হৈছে 200K ছাবস্ক্ৰাইবাৰ্ছ আৰু ব্লেক এণ্ড হোৱাইটে কমপ্লিট কৰিবলৈ সক্ষম হৈছে 100K ছাবস্ক্ৰাইবাৰ্ছ। চ' মেনি কংগ্ৰেচুলেশ্যনছ টু অল অফ দেম। চ' গাইজ আজিৰ আপডেট এইখিনিয়ে। আপোনালোকক মই এটা কথা কওঁ, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব আৰু যিসকলে মোক নিউজ দিব বিচাৰে তেওঁলোকে মোক দিব পাৰে ইনষ্টাগ্ৰামত, মই তেওঁলোকক ক্ৰেডিট দিম বাৰু। চ' গাইজ আজিৰ আপডেট এইখিনিয়ে। লগ পাম আন এটা ভিডিঅ'ত কেতিয়াবা। বাই বাই।